হয় বন্ধুসকল চাওক আজি মই দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দ্বিতীয়টো ভিডিঅ' কি বনাম চাওক। মই আজি চাহ খাবলৈ লৈছোঁ। চাহ খাবলৈ আজি সন্ধিয়া চাহ খাবলৈ লৈছোঁ। চাহ খাবলৈ মোক আজি এতিয়া বিস্কুট চিস্কুট নহয়, আজি মই বেলেগ বস্তু দি চাহ খাবলৈ বিচাৰিছোঁ। কি বস্তু দি চাহ খাব বিচাৰিছোঁ মই আপোনালোকক দেখাই থাকিম, চাই থাকিবচোন বাৰু। আগবঢ়চোন বলক কি বস্তুনো বাৰু। কেতিয়াবা যদি সুবিধা পায় তেতিয়া আপুনিও বনাই খাব পাৰিব, চাব এবাৰ বাৰু বলকচোন আগবঢ়ো। এতিয়া চাওক এইখিনি কল লৈছোঁ মই। এইখিনি কলে মই এতিয়া চাহ খাম। এইখিনি কেনেকৈ চাহ খাম মই আপোনালোকক দেখাম চাব। এইখিনি কল লৈছোঁ। এই কলখিনি মই এতিয়া ইয়াক মানে বেলেগ এটা আজি পদ্ধতি বনাই পেলাই খাম আজি। কি দি খাম মই কেনেকৈ খাম এইটো মই তাক দেখুৱাম, এতিয়া চাই যাবচোন বাৰু। কেনেকৈনো বনাম ব'লকচোন চাওঁগৈ। এইখিনি মানে কলখিনি এতিয়া মই আগতে কৈ দিছোঁ বাৰু। এইখিনি এতিয়া মই চাহ খাবলৈ মই আজি বিস্কুট নাই লোৱা, বিস্কুটৰ বদলি বেলেগ কিবা এটা লৈছোঁ। এইটোকে মই এইখিনি কল চক এতিয়া এইখিনি এনেকৈ কাটিব লাগে কলখিনি, মানে মিহি মিহিকৈ পাতলা পাতলাই কাটিব লাগে। পাৰিলে অলপ নিমখ দি দিব লাগে। তাৰপিছতে অকণমান তেল দি পিনে কেৰাহীত মানে ফ্ৰাই কৰি দিলে মানে কেনেকুৱা হয়নো মই সেইখিনিও দেখাওঁচোন। কিন্তু এতিয়া বিস্কুট বনি আছে। অলপমান তেল দি পেলাই এনেকৈ তাৰমানে ওপৰত দি দিব লাগে। তাৰপিছত এতিয়া তাৰ পিছত এবাৰ উল্টাই দিওঁ ভুলেই আকৌ এটা খাই চাব লগা এটা খাই চাম এতিয়া। এইটো অলপ দি এনেকৈ উল্টাই দিব লাগে। এতিয়া ফ্ৰাই কৰি দিয়াৰ পিছত এনেকুৱা হ'ল। এতিয়া খাই চাম এতিয়া কেনেকুৱা লাগে। এইটো এতিয়া খাম এডোখৰ খাই চাওঁ কেনেকুৱা লাগে। আৰু এতিয়া বনাই আছে কোনে, আগতে বনোৱা মানুহবোৰ দেখুৱাই ল'ব লাগিব নহয়। মইতো খামহে। মুখখন দেখুৱাই দে ভাই, মুখখন দেখুৱাই দে। অঁ সেইজনী ৰান্ধনি বনাই আছে, এইজনী খোৱা মানুহ খাইছে আৰু এইজনী অনিকাই খাই আছে। এটা খাই ল'লে খাই পিনি নাখাবলৈ গৈছে আকৌ। এইটো এতিয়া মই খাম। মজা হৈছে দেই। গুটিটো বেছি মজা লাগিছে খাই। বন্ধুসকল আপোনালোকেও এনেকৈ বনাই পিনে খাব। তেতিয়া দোকানৰ বিস্কুট কিনিবলৈ দৰকাৰ নাই, বিস্কুটৰ পইচাটো বাচি যাব। অকণমান নিমখ আৰু এটা কেঁচা আঠিয়া কল লাগে আৰু একো নালাগে। হয় বন্ধুসকল চাওক, এইখিনি কল ভাজিলোঁ আৰু এইটো চাহ আনিলোঁ। চাহ মানে লাল চাহ, একদম বেলেগ ক'লা হৈছে। এইটো মানে ইয়াত পোহৰটো পৰা নাই কাৰণে বেছি হৈছে। এইটো লাল চাহ মানে এইটো কলটো এইটো চব কি কৰিব লাগে মানে অলপ কাটি পিনে কেঁচাকৈ তেলটো কলটোত কি কৰিব লাগে, এনেকৈ টুকুৰা টুকুৰা কৰি নিমখ পানী জুবিয়াই থ'ব লাগে। অলপ পিছত উলিয়াই দিব লাগে। উলিয়াই দিয়াৰ পিছত ইয়াত মানে যিখিনি কেঁহা পানী থাকে এইখিনি কেঁহা ৰসখিনি ওলাই গুচি যাব। তাৰপিছতে লাহেকৈ তাৰপৰা টুকি আনি অকণমান দেৰি ৰাখি পানীটো যেতিয়া যোৱাৰ পিছত ইয়াত কি কৰিব, অলপ তেল দি পিনে তেলত ফ্ৰাই কৰিব। তেতিয়া ফ্ৰাই কৰিলে মানে কি তেলটো এনেকুৱা হৈ যাব যেতিয়া কলটো, তেতিয়া খাই ভাল লাগিব। তেতিয়া চাহ খাবলৈ তাৰমানে কি কেতিয়াবা বিস্কুট নহ'লেও এনেকৈ কেতিয়াবা ঘৰত কেঁচা কল থাকিলেও কামটো চলি যাব। মই আজি সেইকাৰণে এতিয়া গধূলি এই লাল চাহ লগত তাৰমানে ইয়াক খাবলৈ লৈছোঁ। এইটো চাওক, এইটো কল এনেকুৱা হৈ গ'ল এতিয়া। এনেকৈ খালে মজা লাগে। আপোনালোকে যদি খায় তেতিয়াহ'লে কেতিয়াবা এদিন খাই চাবচোন। অৱশ্যে এইটো খালে মানে কি স্বাস্থ্যৰ কাৰণে একো অপকাৰ নকৰে। এইটো ভালহে খালে মানে, গতিকে আপোনালোকে খাই চাব।